हाय गाइस, वेलकम बैक टू माय चैनल एंड वेलकम बैक टू अनदर मार्केट वीडियो। आज हम एक्सप्लोर करेंगे दिल्ली एनसीआर की एक बहुत ही फेमस फर्नीचर एंड होम डेकोर मार्केट, बंजारा मार्केट। सब बोलते हैं कि ये मार्केट बहुत ही सस्ती है और बहुत ना यूनिक चीजें एकदम अफोर्डेबल रेट्स में मिल जाती हैं यहाँ पर। सो लेट्स एक्चुअली फाइंड आउट इफ इट्स ट्रू और नॉट। এয়াই হ'ল ফেমাছ বাঞ্জাৰা মাৰ্কেট, যাৰ ওপৰত আপোনালোকে বিভিন্ন ভিডিঅ' ইউটিউবত চাবলৈ পাইছে। বাঞ্জাৰা মাৰ্কেট আৰু য'ত আমি উপস্থিত হৈছোঁহি, মেট্ৰ'ৰ দ্বাৰা আহিলোঁ 55-56 ছেক্টৰত আপোনালোকে আহি পেলাই পাই যাবহি। তাৰপিছত এখন অ'টো লৈ ল'ব, য'ত 100-150 টকাৰ পৰা দৰ দাম কৰি 200 টকা ল'ব, জানেনে? 200 টকা লৈ লয়, মানে বহুত দূৰ হৈ যায়। তাৰপিছত আৰু এখন বাঞ্জাৰা মাৰ্কেট হয়, য'ত এখন মানে ধুনীয়া বজাৰ বহে আৰু বজাৰত মানে বাঞ্জাৰা কমিউনিটি তেওঁলোকৰ সকলো মানুহ একত্ৰিত হৈ ইয়াত আপোনালোকে ঘৰ সজোৱাৰ পৰা ধৰি দিৱালীৰ সময়ত যথেষ্ট ভিৰ হয়। আচলতে একে স্থানতে বিভিন্ন আইটেম পায় আৰু দিৱালীৰ সস্তীয়া বস্তু পায় বুলি বিশ্বাস, আৰু বহুত ইউটিউবাৰে মানে আগবঢ়াই থৈছে সস্তীয়া বস্তু পায় বুলি। তো এতিয়া সস্তীয়া পায় নে নাপায় তাৰ সত্যতা নিৰূপণ কৰিবলৈ মই নিজে আহিছোঁ আৰু আপোনালোকক প্ৰকৃত সত্য নিজে দাঙি ধৰিম। ফাইনেলি আমি এতিয়া গুৰগাঁও পালোঁহি আৰু গুৰগাঁৱৰ পৰা এটা বাঞ্জাৰা মাৰ্কেট আছে, যিটো দেৱালীৰ কাৰণে বহুত ফেমাছ হয়। তো তালৈ গৈ আছোঁ। বজাৰ কৰিব পাৰে ন, বজাৰ ঘৰ সজাবই লাগিব। আমিতো ঘৰ সজাম আপোনালোকৰ ঘৰখিনি সজাম। তো তাৰ কাৰণে গৈ গৈছোঁ চাবলৈ আহিছোঁ। আৰু বৰ্তমান আমি অটত আহিলোঁ, মানে অটো লৈছোঁ 200 টকা লৈছে ধৰণে। আৰু এইখন মানে নতুন দিল্লী চাইকলৈকে মেট্ৰ'ত আহিলোঁ। মেট্ৰ'ত কিন্তু ভাল দে আহিবলৈ, সময় কম লাগে। আৰু গুৰগাঁও গৈ আছোঁ, বজাৰ কি হয় দেখুৱাই আছোঁ। তো ফাইনেলি আমি বাঞ্জাৰা পাই গ'লোহি। তো ইয়াৰ ভিতৰত বোলে মাৰ্কেটটো আছে। তো চাওঁগৈ কি পাওঁ, দেখুৱাম আশিষ দা এতিয়া। চলো আ যাওঁ। বঢ়িয়া। এইবাৰ দীপাৱলীত নিজৰ ঘৰ সজোৱাৰ লগতে আপোনালোকৰ ঘৰ সজোৱাৰ দায়িত্ব আমি লৈছোঁ। সেইবাবে আমি পাইছোঁহি বাঞ্জাৰা মাৰ্কেট চাবলৈ, আৰু চাইছোঁ যদিও মানে আমাৰ আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় কি জানেনে? বাঞ্জাৰা মাৰ্কেটখন প্ৰায় 11:30-12 বজাতে খোল খায়। আমি 11 বজাতে আহি পেলাই হাবাথুৰি খাই আছোঁ। এই আশিষে নিজৰ দোকানৰ কাৰণে কাঠৰ এবি বিচাৰি ফুৰিছে, আৰু মই বিচৰা শব্দকেইটা বিচাৰিয়ে নাপালোঁ। আৰু এইখনেই হৈছে বাঞ্জাৰা মাৰ্কেট, য'ত মানে এতিয়ালৈকে দেখিছেনে প্ৰত্যেকখন দোকান খোলা নাই, সময় লাগে। আপোনালোকে আহিলে প্ৰায় 3মান বজাৰ পাছত আহিব, তাৰপিছত বোলে আৰু বজাৰখন ধুনীয়াকৈ গোটেইখিনি খোল খাই যায়। ইয়াতে মই প্ৰকৃত সত্য এটা কওঁ, আমি ইয়াত 2-এজন মানুহৰ লগত কথা পাতি পেলাই গম পালোঁ ইয়াত দৰ দামবিলাক বহুত ওপৰত, মানে বৰ বেছিকৈ কয়। আপোনালোকে যদি মানে ইয়াত বাৰ্গেনিং নকৰে আপোনালোকৰ নচলিব, মানে প্ৰত্যেকটো বস্তুটো আপোনালোকে বাৰ্গেনিং কৰিব লাগিব। আৰু যিহেতু আমি হ'লচেল মাৰ্কেটৰ কাৰণে আহিছিলোঁ, যিহেতু আমি নিজৰ দোকান আছে আৰু আপোনালোককো আমি ইয়াৰ পৰা মানে বিক্ৰী কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে ৰিটেইল প্ৰাইচটো ইমান, মানে হ'লচেলটো বাদ দিয়ক, ইয়াত আপোনালোকে হ'লচেলৰ আশাত নাহিবই। কোনোবাই যদি বিক্ৰী কৰা আশাত লৈ পেলাই আহিছে, বাঞ্জাৰা মাৰ্কেট আপোনালোকৰ কাৰণে নহয়। কেৱল নিজৰ বাবে যদি ল'বলৈ আহিছে, বাঞ্জাৰা মাৰ্কেট আহিব পাৰে, আৰু আহিলেও খুব দৰ দাম কৰিব লাগিব। 1200 টকা বস্তুটো আপোনালোকে মানে 600 টকাতো নিব পাৰিব। সেইটো আপোনালোকৰ কেপাচিটি, আপোনালোকে কিমান দূৰ চেপিব পাৰে। আৰু হ'লচেল মাৰ্কেট এখন টোটেলেই নহয়। আমাক এজন মানুহে ক'লে যদি আপোনালোকে দোকানৰ বাবে নিবলৈ আহিছে, তেনেহ'লে এইবিলাক আপোনালোকে চাদৰ বজাৰৰ পৰা নিব বা অন্য স্থানৰ পৰা নিব। এইখন মাৰ্কেট কেৱল ৰিটেইল মাৰ্কেট, আৰু সকলো বস্তু একে স্থানত পায় বাবে ইয়াত আচলতে বহুত ভিৰ হয়। আচলতে ইয়াত বস্তুখিনি চালোঁ, আৰু কি হ'ল মানে আমি যিহেতু হ'লচেলত নিবলৈ আহিছোঁ, আমি যিহেতু মানে তাত গৈ বিকিব লাগিব, তো আমাৰ কাৰণে এইখিনি বস্তু নহয়। কিন্তু ইয়াৰ মানুহ বহুত ভিৰ হয়, এইকাৰণে কাৰণ বজাৰখন বহুত ডাঙৰ, ইয়াত যথেষ্ট বস্তু পায়। কিন্তু কোনোবাই যদি ভাবিছে হ'লচেলত নিম বুলি ভাবোঁ, মই নাভাবোঁ এইখন মানে উপযোগী হয়। তো আপোনালোকে যদি আহে ইয়াত ৰিটেইলতহে ল'ব পাৰিব, আৰু চাব পাৰে কিন্তু ভেৰাইটিজ অফ আইটেম পাব, বহুত ধুনীয়া কালেকশ্যন পাব। খালি ৰিটেইলত হয়, আৰু অকণমান চাই চিতি ল'লে দৰ দাম কৰিব লাগিব। বহুত দাম, মানে মই আপোনালোকক কৈ দিছোঁ, এই বুদ্ধটোত যিটো দাম কৈছে আমি সেই দামটোত অসমতে নিবিকোঁ, কিন্তু পাছত যেতিয়া হ'লচেল বুলি ক'লে তেতিয়া দামটো কমাই দিয়ে। বাৰ্গেনিং আপোনালোকে কৰিব লাগিব। আৰু এখন মানে হ'লচেলৰ মাৰ্কেট বুলি মই নকওঁ, তো ৰিটেইলৰ কাৰণে হয়। আৰু বহুত মানুহ এইকাৰণে আহে যে ইয়াত যাতে মানে বস্তুখিনি চাব পাৰে, ধুনীয়া কালেকশ্যন, একে ঠাইতে বহুত ডাঙৰ বজাৰ হয়তো, সেইকাৰণে চাব পাৰে। তো এইখিনিয়ে তথ্য আছিলে, ভাল লাগিলে শ্বেয়াৰ কৰিব। চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।